এই অঞ্চলৰ কাৰণে একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান আৰু এইবাৰ এই কলেজে B+ পাবলৈ সক্ষম হৈছে নাক এছেছমেণ্টত। মই ফকিৰাগাম কলেজক কংগ্ৰেচুলেশ্যন জনাইছোঁ। তেখেতসকলৰ ফেকাল্টি মেম্বাৰ্ছ, তেখেতসকলৰ হোল ষ্টাফ এণ্ড গভৰ্ণিং বডি আৰু ইয়াৰ লগতে ষ্টুডেণ্ট সকলোৰে পাৰফৰ্মেঞ্চটো ভাল হোৱাৰ কাৰণে B+ পাবলৈ সক্ষম হৈছে আৰু আহি থকা সময়ত ইয়াতকৈ আৰু ভাল পাৰফৰ্মেঞ্চ কৰিব বুলি ফকিৰাগাম কলেজে মই আশা ৰাখিছোঁ। আজি মোক ইয়াত কলেজত আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া আৰু অধ্যক্ষসকলে এটা মেমৰেণ্ডাম দিছে। তাত তেখেতসকলে কলেজখনত কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰয়োজন আছে আৰু সেই ইনফ্ৰাষ্ট্ৰাকচাৰ নিডটো পূৰা কৰিবলৈ মই আমাৰ চৰকাৰৰ তৰফৰ পৰা 1 কোটি টকা এই ফাইনেন্সিয়েল ইয়াৰত দিম। তেখেতসকলৰ বিভিন্ন লেব কৰিব লগা আছে, বিভিন্ন কাম কৰিব লগা আছে আৰু ইয়াৰ লগতে আমি এই বছৰ প্ৰত্যেকখন কলেজকে 1 লাখ টকা দিব বিচাৰিছোঁ। ভেঞ্চাৰ কলেজ আৰু গভৰ্ণমেণ্ট কলেজ তেখেতসকলে যাতে ছেমিনাৰ পাতিব পাৰে, বিভিন্ন এক্টিভিটি কৰিব পাৰে, নাক এছেছমেণ্টটো আনিব পাৰে, ইয়াৰ কাৰণে এই পদক্ষেপটো লোৱা হৈছে। ফকিৰাগাম কলেজৰ পাৰফৰ্মেঞ্চটো ভাল আৰু অনাগত দিনত আৰু বেছি ভাল হ'ব মই এইটো আশা কৰিছোঁ। তেখেতসকলৰ প্ৰেক্ষাগৃহৰ এটা প্ৰব্লেম আছে, সেই প্ৰব্লেমটো আমি এইটো ছল্ভ কৰি দিম বুলি মই আজি আশা কৰিছোঁ। দিল্লীৰ পৰা ফাণ্ড মোকলাব পৰা নাই, যাৰ কাৰণে উন্নয়ন হোৱা নাই, এইটো কি? তেখেতে ফাণ্ড ওলাব পৰা নাই বুলি ক'ত গম পালে আৰু উন্নয়ন হোৱা নাই বুলি কিটো লৈ পেলাই ক'লে? আজি আমাৰ পৰা ল'ৰা ছোৱালী IAS কৰিবলৈ গৈছে, IPS কৰিবলৈ, তেখেতৰ দিনতো যোৱা নাছিলে। আমাৰ সময়ত দুৰণ কাপ হৈছে 1 মাহত আমি ষ্টেডিয়াম বনাইছোঁ, তেখেতৰ দিনতো হোৱা নাছিলে। আমি 40টা সমষ্টিত এতিয়া অডিটৰিয়াম বনাবলৈ গৈ আছোঁ সুজিত নাৰ্জাৰীৰ নামত, তেখেতেতো কৰিব পৰা নাছিলে। আমি 8খন ষ্টেডিয়াম বনাবলৈ গৈ আছোঁ, তেখেতে কৰাব পৰা নাছিলে। আমি মানে এতিয়া 5খন চিনেমা হল বনাবলৈ গৈ আছোঁ, আমাৰ ৰিজনেল ফিল্মবিলাক দেখাবলৈ জাগা নাই, তেখেতসকলে এইবিলাক কৰা নাছিলে, আমি কৰি আছোঁ। গতিকে তেখেতে কেনেকৈ গম পালে যে উন্নয়ন হোৱা নাই বুলি কিনে? উন্নয়নটো বহুত হৈছে। তেখেতৰ কাৰণে কি, তেখেতে অপজিশ্যন কাৰণে সদায় আমি কিবা বগা বুলি ক'লে তেখেতে ক'লা বুলি কয়, সেইটো তেখেতৰ ধৰ্ম। গতিকে এই ধৰ্মটো হাগ্ৰাম্বা মহিলাৰে পালন কৰি আছে, ইয়াৰ বাবে বেকো নাই। এতিয়া আমি চব তথ্য ল'লোঁ, সদায় 1000 2000 জইন কৰা বুলি কৈ থাকে, নিজৰ দলৰ মানুহকে জইন কৰায়, নিজৰ মানুহকে ঘূৰাই ঘূৰাই জইন কৰাই থাকে আৰু ৰাইজক দেখাই আছে যে মই বহুত ষ্ট্ৰং বুলি কেনে। হাগ্ৰাম্বা মহিলাৰীৰ অহা পাৰ্লিয়ামেণ্ট ইলেকশ্যনতে টাৰ্গেট, তেখেতে 2টা সমষ্টিতে খেলক, 2টা সমষ্টিতে হাৰিব, ইয়াৰ পিছত আৰু তেখেতৰ দোকান আৰু চিৰদিনৰ কাৰণে বন্ধ হৈ যাব। কোকৰাঝাৰত যিহেতু আছে অলপ পিছত কম আলোচনা কৰিম। এতিয়া আমাৰ BJP AGP UPPL আলোচনা হ'ব, তাৰপিছত অফিচিয়েলি আমাৰ কেণ্ডিডেটবিলাক ডিক্লেয়াৰ হ'ব, বাকী কথাবিলাক আমাৰ ডিক্লেয়াৰ হ'ব, তেতিয়া আপোনালোকক মই সুন্দৰকৈ ধুনীয়াকৈ কৈ দিম। এভেকশ্যনটো আমাৰ কোনো এভেকশ্যনৰ ইণ্টেনশ্যন নাই, কিন্তু ফৰেষ্ট এৰিয়াবিলাকত কিছুমানে ইছ্যু কৰিব পাৰে আৰু যিটো ইছ্যু কৰিছে এইটোতো ভাল কথা হোৱা নাই। কাৰণ আপুনি চাওক, ফৰেষ্ট এৰিয়া ৱাইল্ড লাইফত এইটো আইন আছে, সেই আইন মতে কোনো থাকিব নোৱাৰে। সেইকাৰণে যিখিনি মানুহ তাত আছে সেই মানুহবিলাকক যিবিলাক ডিছপ্লেচ হ'ব বা এভেকশ্যন হ'ব, এইবিলাক বেলেগত ৰখাৰ কাৰণে ঠাই বনাই দিম আমি, বা তেনেকুৱা প্ৰচেছ চলি আছে। গতিকে কোনোবাই ইণ্টেনশ্যনেলি কৰিছে, আমি মানুহক প্ৰটেকশ্যন দিব লাগিব, এজ ৱেল এজ আমি ৱাইল্ড লাইফকো প্ৰটেকশ্যন দিব লাগিব, এনভাইৰনমেণ্টও প্ৰটেকশ্যন দিব লাগিব। গতিকে যিসকলে ইছ্যু কৰিছে, অনলি পলিটিকেল ইছ্যু কৰিছে, তেখেতসকলৰ না বৰ্তমানক লৈ চিন্তা আছে, না ভৱিষ্যতক লৈ চিন্তা আছে। এইটো চেষ্টা কৰি আছে পুলিচে, তেখেতসকলে এইটো ধৰিব, আজি নহয় কালি ধৰিব। ক'ত যাব তেখেতসকল? যাব নোৱাৰে কোনো, এইটোতো একশ্যন ল'বই। কেছ ৰেজিষ্টাৰ্ড হৈছে, তেখেতসকলক বিচাৰি আছে, আজি নহয় কালি ধৰিব।